वेलकम टू माय यूट्यूब चेनेल यूनिक মাজনী আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক মোৰ ইউটিউব চেনেল ইউনিক মাজনীলৈ স্বাগতম জনাইছোঁ। আজি এটা মই সুন্দৰ ৰেচিপি বনাম, গতিকে আপোনালোকৰ লগত মই সেইটো শ্বেয়াৰ কৰিম। কিনো ৰেচিপি বনাওঁ আপোনালোকক মই দেখাম আৰু কেনেকৈ বনাওঁ সেইটো আপোনালোকক দেখাম, গতিকে চাই থাকক। আৰু আপোনালোক চাগে সকলোৱে ভালেই আছে নহয় জানো? আমিও ঠিকে আছোঁ, ভালেই আছোঁ। গোটেই ফেমিলিটো ভগৱানে ভালে কুশলে ৰাখিছে, আপোনালোককো ৰাখক। আৰু মোৰ ভিডিঅ'টো যদি চেনেলটো যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই, যিসকল ফ্ৰেণ্ডে ছাবস্ক্ৰাইব কৰা নাই, আশা কৰোঁ ছাবস্ক্ৰাইব কৰিব, কাৰণ আপোনালোকৰ অনুপ্ৰেৰণাই আমি আগবাঢ়ি যাম। গতিকে ব'লক মোৰ ভিডিঅ'টো। মোৰ আজি তৈয়াৰ কৰিবলৈ ওলোৱা ৰেচিপিটোৰ বাবে প্ৰয়োজনীয় সামগ্ৰীখিনি মই আপোনালোকক প্ৰথম দেখাই লওঁ। এয়া মই গোটেইখিনি ইয়াত ল'ব পৰা নাই, যিহেতু ইয়াত নধৰে, গতিকে মই অলপ লৈছোঁ। আৰু এয়া লৈছোঁ মই 1 কাপ চুজি। চুজিখিনি ধুনীয়াকৈ বাছি লৈছোঁ, কাৰণ পোক চোক থাকিব পাৰে। আৰু এয়া লৈছোঁ বিলাহী এটা, সৰু বিলাহী এটা, গুটিখিনি পেলাই মই সৰু সৰু টুকুৰা কৰি লৈছোঁ। আলু লৈছোঁ এটা সৰু, আৰু বাদাম অলপ লৈছোঁ, খিচমিচ লৈছোঁ, পিঁয়াজ সৰু এটা কাটি লৈছোঁ, আৰু কেঁচা জলকীয়া 2টা লৈছোঁ, আৰু এয়া লৈছোঁ নৰসিংহ পাত। এতিয়া মই কেৰাহী এটাত তেল নিদিয়াকৈ প্ৰথমতে চুজিখিনি অকণমান ৰংচুৱাকৈ ভাজি ল'ম। খুব বেছি ৰংচুৱা নকৰোঁ, ইয়াত তেলৰ প্ৰয়োজন নাই। মই তেল ব্যৱহাৰ কৰা নাই বা বাটাৰ একোৱেই মই ব্যৱহাৰ কৰা নাই। এইখিনি বেছি ৰঙাকৈও নাভাজিব। এয়া মোৰ চাওক হৈছে, অলপকৈ ভাজি লৈছিলোঁ। এইখিনি মই থৈ ল'লোঁ বেলেগকৈ বাতি এটাত। খুব বেছি ভজা নাই, আপোনালোকে মন কৰিছেনে? তাৰপিছত মই কেৰাহীটোত অকণমান ৰিফাইন তেল ল'লোঁ। তেলখিনি অকণমান লৰাই ল'লোঁ। তাত মই যিখিনি বাদাম লৈছিলোঁ সেই বাদামখিনি অলপ ভাজি ল'ম। বাদামটো মই ভজা বাদাম লোৱা নাছিলোঁ, কেঁচা বাদাম লৈছিলোঁ, কাৰণ তেতিয়া খাই বেছি ভাল লাগে। আৰু এই কেঁচা বাদামখিনি মই অলপ ভাজি লৈছোঁ। এয়া দেখিছেনে ফাটি গৈছে, তেতিয়া গম পাব যে বাদামটো ভজা হৈ গৈছে। মোৰ বাদাম ভজা হৈ গৈছে অলৰেডি। মই এইখিনিও এক্সট্ৰাকৈ এতিয়া কাঢ়ি ল'ম। খুব বেছি নাভাজিব, বাদামটো বেছি ভাজিলে খাবলৈ ভাল নালাগে। এতিয়া মই সেই থাকি যোৱা তেলখিনিতে মই অকণ বগা সৰিয়হ দি লৈছোঁ। আপোনালোকে বগা সৰিয়হৰ ঠাইত আপোনালোকে ক'লা সৰিয়হো ব্যৱহাৰ কৰিব পাৰে। তাৰ পাছত মই তেজপাত এটা লৈছোঁ, শুকান জলকীয়াটো ফালি লৈছোঁ, আৰু তাতে মই নৰসিংহ পাতখিনি দি দিছোঁ। পাতখিনি ধুনীয়াকৈ চাফা কৰি ল'ব। এয়া দেখিছেনে খুব ফুটিছে। তাত মই কুটি লোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি খুব ৰংচুৱাকৈ নাভাজিব, অলপ ভাজিলেই হৈ যাব। এতিয়া মই কুটি লোৱা আলুখিনি তাত দি দিছোঁ। আলুখিনি মই সৰু সৰু টুকুৰা কৰি লৈছোঁ, দীঘলকৈ লোৱা নাছিলোঁ। এয়া মই গোটেইখিনি মিক্স কৰি দিছোঁ। আৰু এই ৰেচিপিটোত মই কোনো মছলা ব্যৱহাৰ নকৰোঁ। ইয়াৰ সোৱাদটোৱে নৰসিংহ, সৰিয়হ এই মানে চেণ্টটোৱে বহুত ভাল লাগিব খাই। এইখিনি ভালকৈ লৰাই দিব। আলুখিনি সিজালেই ৰ'ব। মোৰ আলুখিনি প্ৰায় সিজিছে। এতিয়া মই কুটি লোৱা বিলাহীটো দি দিছোঁ। ইয়াত মই হালধিও ব্যৱহাৰ কৰা নাই, ৰংগুড়া ব্যৱহাৰ কৰা নাই। মই এতিয়া কম পৰিমাণৰ নিমখ দিছোঁ। নিমখটো আপোনালোকে নিজৰ অনুযায়ী দিব। তাৰপিছত মই ভালকৈ লৰাই দিছোঁ। এতিয়া মই চুজিখিনি যে ভাজি লৈছিলোঁ, সেই চুজিখিনি মই ইয়াত দি দিছোঁ, আৰু ভালকৈ মিশ্ৰণটো লৰাই দিছোঁ। ভালকৈ লৰাই দিব, কাৰণ তেতিয়াহে আলুখিনিৰ লগত বা গোটেই চব্জিখিনিৰ লগত ভালকৈ মিক্স হ'ব চুজিখিনি। আৰু কেঁচা জলকীয়াটো যে লৈছিলোঁ, সেইটো মিহিকৈ কুটি পেলাই মই দি দিছোঁ, কাৰণ এটা মই জ্বলা মিঠা আইটেম তৈয়াৰ কৰিছোঁ, ৰেচিপি বনাইছোঁ। আৰু একেলগে বহুতো পানী নিদিব, তেতিয়া আঠা আঠা হৈ যাব। অকণ 2-3 চামুচকৈ পানী এড কৰিব। এড কৰি ভালকৈ এনেকৈ লৰাই দিব। খাবলৈ বহুতেই সুন্দৰ হয়। এয়া মই আৰু অকণ পানী প্ৰয়োজন হোৱাৰ কাৰণে আৰু অকণমান পানী দিছোঁ। এতিয়া মই 1 চামুচ দিছোঁ। এতিয়া মই ইয়াত ভাজি থোৱা বাদামখিনি এড কৰিলোঁ।
তাৰপিছত ধুনীয়াকৈ মিক্স কৰি দিলোঁ আৰু লগতে খিচমিচখিনিও মই দি দিলোঁ। বাদামখিনি আগতীয়াকৈ পানী দিয়া আগত নিদিব, বেছি সিজি যাব, খাবলৈ ভাল নালাগিব। এতিয়া মচমচীয়া হৈ থাকিব। এয়া মই ভালকৈ মিক্স কৰি দিছোঁ। এয়া মোৰ হৈ গ'ল অলৰেডি। এয়া মই কাঢ়ি লৈছোঁ এখনত ভগাবৰ কাৰণে। এয়া চাওকচোন ইমান ধুনীয়া হৈছে আৰু নৰসিংহ পাতৰ চেণ্টটোৱে ইমানেই ধুনীয়া কৰে আপোনাৰ ভাবিবই নোৱাৰি, মানে ইমান ভাল লাগে খাই। আৰু এটা মিঠা নিমখীয়া এটা জ্বলাৰ এটা ভাল সুন্দৰ ৰেচিপি, খাবলৈ বহুত টেষ্ট লাগে আৰু ব্ৰেকফাষ্টৰ কাৰণে এটা হেল্ডি ৰেচিপি। এয়া মোৰ হৈ গ'ল। আপোনালোকে কেনে পালে মোক জনাব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। গতিকে আজিলৈ আহোঁ, ধন্যবাদ।